আমাক কৈছে আফচুটো এনেকুৱা আকাশৰ লগতো আলোচনা কৰিছে কৰি পেলাই এনেকুৱা স্থানীকৰণ দিব লাগে সেইটোতো আগৰ পৰাই আছে কিন্তু আজিৰ দিনত কিয় আকৌ এছটি হ'ব নালাগে বুলি কিয় কৈ আছে আফচু সেই কথাটো আমাৰ দলত যিখিনি আহা আফচুৰ নেতা কৰিব সেইখিনি আমাক জনাইছে বহুত আছে আমাৰ দলত আফচুৰ পৰা আফচুত বেয়া পাই পেলাই আহা বহুত নেতা কৰি আছে এতিয়া তো ইহঁতেই কৈছে আমাক জনাইছে যে এনেকুৱা এটা খুব মানে এইবিলাক খোৱা নাযায় আফচুৰ সংগঠন এটা বড়ো জাতীয় সংগঠন যেনেকৈ আক্ৰাসু এটা ৰাজবংশীয় জাতীয় সংগঠন যেনেকৈ বেংগলী ফেডাৰেশ্যনো বেংগলী জাতীয় সংগঠনটো ঠিকেই আছে কিন্তু লিডাৰ এই আফচু লিডাৰ এতিয়া যিসকলে লিডাৰে আফচু লিডাৰে কাম কৰি আছে ইহঁতে মানে আফচুত এইটো নীতি নিয়ম প্ৰিন্সিপাল আইডিঅলজি এইটো লৈ পেলাই কাম কৰিব পৰা নাই আফচুটো ইহঁতেতো আফচু আছে চন্দ্ৰক সব আফচু কৰি আছে আপোনালোকতো আমাৰ ইয়াত বড়ো যিখিনি আছে সবতো আফচু মুভমেণ্টৰ ৰিলেটেড আছে মহিলা হওক বিবাহ হওক আফচু সবে আফচু কৰিব আফচুৰ নীতি নিয়ম আফচু আইডিঅলজি কি আফচু প্ৰিন্সিপাল কি সেইবিলাক লৈ পেলাই কাম কৰিব পৰা নাই আজিৰ দিনত এই আফচু লিডাৰ আজিৰ দিনৰ আফচু লিডাৰ এটা পলিটিকেল ইণ্টাৰেষ্টত কাম কৰি আছে একো নহয় মইতো একো চিন্তা কৰা নাই আফচু যেতিয়া ইলেকশ্যন আহিব তেতিয়া সি নবডলেণ্ড নৰ্থ ইষ্ট ক'বই বা BTC একো কাম হোৱা নাই সেইটো হোৱা নাই চব খাই দিছে এনেকুৱা ক'ব কিন্তু আফচু কণ্টিনিউ চলি থাকিব ইয়াৰ পিছত BTC ইলেকশ্যন আহিব ইয়াৰ পিছত আৰু MLA ইলেকশ্যন আহিব কিন্তু আফচুৰ নীতি হ'ল আফচু লিডাৰৰ নীতি এইটো চবেই জানে এইটো ইলেকশ্যন আহিছে এতিয়া ইলেকশ্যন খেলিব লাগে মানে বড়ো ভোটাৰটো বিপ্লৱৰ পৰা লৈ যাব লাগে বেছিকৈ অনেক কথা আজি এনেতো কওঁ যিখিনি লিডাৰে আজি লিড লৈ আছে এইটোতো এনে আফচু ব্ৰেকগ্ৰাউণ্ডৰ পৰা অহা মানুহ নহয় আজি ছেপাৰেষ্টৰ কথা মোৰ বহুত যেনিবা মই কৈয়ে থাকে সেইটো মিটিঙতো মই প্ৰত্যেকবাৰ মিটিঙত মই কৈ আছো যে বড়োসকলৰ যিটো ছেপাৰেট ষ্টেট এই ইছ্যুটো ইমান সহজ নহয় আজিৰ দিনত ভাৰত চৰকাৰ বা অসম চৰকাৰে সেইটো পলিচিত নাই আৰু যদি ছেপাৰেট ষ্টেট হ'ব লাগে কি হ'ব নালাগে এই কথাটো মই বাৰে বহুতবাৰ মিটিঙত কৈ আহিছো আৰু এই একে কথাটো উঠাও ইউজি প্ৰমু কিতাপ লিখিছে এই কিতাপৰ নামটো কোৱাৰ লগে লগে এতিয়া কোনো লাইব্ৰেৰীত সেই কিতাপটো বিক্ৰী কৰিব নিদিয়ে এতিয়া আফচুৱে এনেকুৱা কৰি তাৰমানে এইটো এনে আজিৰ দিনত যেনেকৈ নেপাল কোচ ৰাজবংশী বা 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত বিল ইণ্ট্ৰডিউচ হৈ গ'ল ইণ্ট্ৰডিউচ হৈ গ'ল নেক্সটত ছেছনত ডিছকাশ্যনত আমি এইটো পাছ কৰিলোঁ ইয়াৰ আগে অসমৰ কোনোবা জাতি জনগোষ্ঠীয়ে কি কয় কোন জাতি জনগোষ্ঠীয়ে কি কয় এইটো হ'ব লাগে কয় না নহ'ব লাগে কয় যদি হয় কেনেকুৱা হ'ব লাগে সেইবিলাক কমেণ্টটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা বিচাৰিছে সেইকাৰণে এই গ্ৰুপ অফ মিনিষ্টাৰ যিটো কমিটি বনাইছে আৰু আলোচনাও কৰি আছে আফচু আৰু ট্ৰাইবেল সংঘ একো আপত্তি নাই সেইদিনা আলোচনা কৰিছে ষ্টেটৰ লগত একো আপত্তি নাই ট্ৰাইবেল সংঘ কৈছে যে এক্সিষ্টিং ট্ৰাইবেলে একো ইফেক্ট হ'ব নালাগে 6 জনগোষ্ঠীৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভেশ্যন কৰক আমাৰ কোনো আপত্তি নাই সেই কথাটোৱে কৈছে আফচুটো সেইদিনা একেলগে কৈছে ট্ৰাইবেল সংঘৰ লগত আলোচনা ইহঁতেও সেইটো কৈ পেলাই আহিছে যে আমাৰ খবৰ বা একো নাই 6 জনগোষ্ঠীৰ এছটিকৰণৰ ক্ষেত্ৰত কিন্তু এক্সিষ্টিং এছটিয়ে একো হেঁপাৰ হ'ব নালাগে এইটোৱে আলোচনা কৰি আহিছে এইবিলাক দুখন চব আছে না আমাৰ লগত বেছি দিনো হোৱা নাই একমাহো হোৱা নাই তো আজি আৰু ইয়াত আহি পেলাই এছটি দিব নালাগে বুলি আন্দোলন কৰি আছে এইবিলাক কি নাটক কোনো জনগোষ্ঠীয়ে আজি 6 জনগোষ্ঠীৰ এছটিকৰণৰ ক্ষেত্ৰত কোনো জাতিয়ে বাধা দিয়া নাই এইটো কমেণ্ট লৈ আছে ষ্টেট গভৰ্ণমেণ্ট যেনেকৈ BTC গঠনৰ ক্ষেত্ৰত বহুত দল সংগঠনৰ লগত আলোচনা কৰি পেলাই NOC ল'ব লগা হৈছে একেই
জনগোষ্ঠীৰ এছটিকৰণৰ ক্ষেত্ৰতো বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত আলোচনা কৰি সেইটো কমেণ্ট লৈ আছে ষ্টেট গভৰ্ণমেণ্ট। আজি নহয় কালি হ'বই এইটো আপুনি ইয়াত ৰাস্তা বন্ধ কৰি হাল্লা কৰি থাকি একো লাভ নাই। আজি নহয় কালি হ'বই জনগোষ্ঠী। ইয়াৰ নামত যিটো আমাক গুণগাই পেলাই যিটো আন্দোলন কৰি আছে এইটো একদম মিনিংলেছ, আচৰিত, কোনো মিনিং নাই, কোনো মিনিং নাই। আৰু নিজে মানে আজিৰ দিনত যিখিনি মানুহে লিড লৈ আছে সিহঁতেতো আন্দোলন পোৱা নাই, একো নাজানে ছেপাৰেট ষ্টেট কেনেকৈ হ'ব। উৎসাহে কি কৈছিল, যদি ছেপাৰেট ষ্টেট হ'ব লাগে আমাৰ পপুলেশ্যনটো কিমান, আমাৰ MP কিমান, আমাৰ MLA কিমান হ'ব লাগে, বা আমাৰ কিমানটা মেডিকেল কলেজ আছে, কিমানটা ডক্টৰ ইঞ্জিনিয়াৰিং আছে, বা আমাৰ অঞ্চলত কেনেকুৱা ইণ্ডাষ্ট্ৰী হওক বা স্কুল কলেজৰ কথাই হওক বা কিবা হওক কিমান কি হ'ব, এই একেই বস্তুটো আমি কোৱা কাৰণে ভুল হ'ল। তেতিয়া আমি উৎসাহৰ যিটো কিতাপ সেইটো কোৱাৰ পিছতহে সিহঁতে লাগি গ'ল, সিহঁতেও কিয় কৰা নাছিল। ইউজিন ব্ৰহ্মটো আচলতে এডভাইজাৰ না আজিলৈকে এডভাইজাৰ হিচাপে কাম কৰি আছে, একেলগে আছে। আৰু যেতিয়া নাকি সিহঁতে BPPM ডাবল ট্ৰি আছে সিহঁতৰ সেই মেনিফেষ্টোটো ৰাজবংশী বা আদিবাসীসকলক ৰাজবংশীসকলক এছটিকৰণ দিব লাগে বুলি এনেকুৱা মেনিফেষ্টোত আছে সিহঁতৰ ইলেকশ্যন মেনিফেষ্টো। আৰু আমাৰ চাঞ্চমাটো কোন জেনেভা ৰাষ্ট্ৰসংঘৰ মানে গাঁঠিয়ে কৈছে যে ৰাজবংশীসকলক ST দিব লাগে, কৰিব লাগে। এইবিলাক ডকুমেণ্ট আমাৰ লগত আছেতো, চাঞ্চমা MP ৰাষ্ট্ৰসংঘৰ জেনেভা এইখিনি ডকুমেণ্ট আমাৰ লগত আছে। কি বিচাৰ কৈ আছে যে সি চাঞ্চমাই কৈছে মোক যে হাতগাঁও মহিলাকে বড়ো সমাজৰ পৰা বয়কট কৰিব লাগিব। মই বয়কট হ'ব না, সি নিজে বয়কট হ'ব এতিয়া জেনেভা আমেৰিকা। তাৰমানে ইয়াৰ কাৰণে বছৰত এবাৰ মিটিং হৈ থাকে, সকলো জাতি জনগোষ্ঠীয়ে লৈ পেলাই সিহঁতৰ কি সমস্যা আছে সেইবিলাক ৰাষ্ট্ৰসংঘক কোৱাৰ এটা সুবিধা দিয়ে। জেনেভা কি কয় এনেকুৱাই সৰু জাতি সকলো ইয়াতে কোৱা আছে, ডকুমেণ্ট আছে চাঞ্চমা মানে কি ভাবি আছে মানে আমাক চেঞ্জ কৰিবৰ কাৰণে এইবাৰে সুবিধা ৰাজবংশীৰ নামত বা আদিবাসীৰ নামত আমাৰ বিভাগক চেঞ্জ কৰিবৰ কাৰণে এইবাৰে সুবিধা। মানে নিজৰটো খেয়াল কৰা নাই, আগে যে কি কাম কৰি আহিছে এইবাৰে সুবিধা মানে চেঞ্জ কৰিব এনেকুৱা মানে। আৰু NDPও এনেকুৱা গোবিন্দ আৰু বিশংকৰ বুলি কয়। বিশংকৰটো গোবিন্দ মোৰ খাওঁতো ছেপাৰেট ষ্টেট যদি হ'ব লাগে তেলেংগানা, ছত্তিশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড এইবিলাক কেনেকৈ হৈছে গোটেই হিষ্ট্ৰীটো সি নিজৰ কিতাপতো লিখিছে যে কিমানটা ইণ্ডাষ্ট্ৰী আছে। এইখন উত্তৰাখণ্ডত বছৰত এই অঞ্চলৰ পৰা কিমান IAS অফিচাৰ ওলায়, IPS অফিচাৰ ওলায়, বা ডক্টৰ ইঞ্জিনিয়াৰ কলেজ কিমান আছে, বা ইণ্ডাষ্ট্ৰী কিমান আছে, সিহঁতৰ MLA কিমানজন বছৰত আহি থাকে, MP কিমানজন আহি থাকে, এইবিলাক কথা কৈছে, এইবিলাক গোটেই লিখা আছে। তো আমিও এইখিনি মই যে কৈছে ক্ৰাইটেৰিয়াৰ কথা এটা ছেপাৰেট ষ্টেট হ'ব গ'লে আপুনি আজি ৰাজবংশী জনগোষ্ঠীৰ এছটিকৰণৰ ক্ষেত্ৰত যেনেকৈ বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি পেলাই কেনেকৈ হৈ আছে এই বস্তু ছেপাৰেট ষ্টেট যদি হ'ব লাগে এই বস্তু দৰকাৰ। BTC গঠনৰ আগতো সেইটো লৈছিল ষ্টেট গভৰ্ণমেণ্ট। BTC চুক্তিৰ আগত সেই অসম চৰকাৰে এনেকুৱা বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি এইখিনি পৰ্যায়লৈকে আহিছে। ছেপাৰেট ষ্টেটৰ ক্ষেত্ৰতো এনেকুৱা হ'ব। আৰু চাব না আপোনাৰ ছেপাৰেট ষ্টেট কৰাৰ আগত আপোনাৰ অঞ্চলত কি চ'ৰ্চ আছে সেইবিলাক গোটেই কথা ইউজি ব্ৰহ্ম নিজে লিখিছে। আমি কোৱা ফৰেষ্টত এতিয়া বন্ধ, বাজাৰত ওলাব নিদিয়ে, এতিয়া বাজাৰত আছিল এতিয়া বন্ধ কৰি দিলে এইটো কিতাপটো নিজে। এইবিলাক বিচাৰ সেইকাৰণে আমি এইবিলাক কথা আমি আৰু দুটা তিনিটা যেনিবা চিটিজেনশ্বিপ বিলৰ ক্ষেত্ৰত এইটো আছু একৰ্ডৰ কথা ভাৰত চৰকাৰ আৰু আন্দোলনকাৰী আমাৰ আছুৰ লগত এইটো আলোচনা বিলোচনা হৈ আছে। নিশ্চয় সমাধান হ'ব। এইটো লৈ
আমি ইমান যেহেতু সরকার আৰু আশু লগৰ যেটো মত বিনিময় হৈ আছে তৰ্কাতৰ্কি হৈ আছে এটা সময়ত চলচনত আহিব এটা সময়ত চলচনত আহিব আমাৰ ইয়াত ক'ব লগা একো নাই ঐকাম জনাব লগাও নাই বা বিৰোধী কৰিব লগাও নাই আমাৰ ইয়াত এইটো হ'ল আৰু আমাৰ এটা কথা আপোনালোকে শুনি আছে যে বিটিচি 6 জনগোষ্ঠী আদিবাসী আৰু ৰাজবংশীসকলৰ কাৰণে এক্সট্ৰাকে বিটিচি ৰিজাৰ্ভেশ্যন দিয়া হ'ব এইখিনি কথাও আমি কৈ আছো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত আৰু সেইটো হ'ব যেতিয়া নাকি এছটিকৰণ হ'ব অট'মেটিক আমি সেইটো আমাৰ বিটিচি সমষ্টিৰ এক্সপানশ্যনটো অট'মেটিকেলি হৈ পেলাই আহিব কিন্তু আজি 40টা আছে 60টা আমি বনাম বুলি প্ৰপ'জাল দিয়া আছে ইয়াৰ ভিতৰত ৰাজবংশী আৰু আদিবাসীৰ কাৰণে 7 নহলে 8 সময়ত কনষ্টিটুৱেঞ্চিটো ৰিজাৰ্ভেশ্যন হ'ব এইটো ৰিজাৰ্ভেশ্যনত আমাৰ ফ্ৰেঞ্চ ট্ৰাইবেলে তাতে যাব নোৱাৰিব আৰু এই নতুনকৈ ট্ৰাইবেল হোৱা আদিবাসী বা ৰাজবংশীসকলেও এই ফ্ৰেঞ্চ ট্ৰাইবেলত যিটো ৰিজাৰ্ভেশ্যন ইয়াত আহিব নোৱাৰিব আমি 40টা দিলো কিন্তু 60টা হৈ যাব সমষ্টিটো 60টা হৈ যাব এইটো অলৰেডি প্ৰপ'জালত আছে আমাৰ ষ্টেট গভৰ্ণমেণ্ট বা ভাৰত চৰকাৰে এইটো অট'মেটিক এছটিকৰণৰ লগে লগে এই বস্তুটো আহি যাব বিটিচিৰ ক্ষেত্ৰত কিন্তু বিটিচি বাহিৰতো যেতিয়া নাকি ৰিডিলিমিটেশ্যন হ'ব MP আৰু MLA চিটটো এতিয়া এই 6 জনগোষ্ঠীৰ কাৰণে হয়তো MLA চিট আৰু MP চিটো নিশ্চয় থাকিব কিন্তু 2026 পিছত